ভৱেশ কলিতা নিজৰ দলকে চূড়ান্ত অপমান নিজে স্থাপন কৰা আধাৰশিলাত নাম নিদিলে বিধায়কগৰাকীৰ ইমানেই নহয় ক্ৰমত গুৰুত্বহীন হৈ পৰিছে বিধায়ক ভৱেশ কলিতা মঞ্চত থকা বেনাৰতো নাম নিদিলে বিধায়ক ভৱেশ কলিতাৰ মঞ্চত উপস্থিত হৈ দুখৰে বহি থাকিল বিধায়ক ভৱেশ কলিতা বিধায়ক ভৱেশ কলিতাৰ ৰাজনৈতিক প্ৰেক্ষাপটত লাগিছে আও দুদিন আগত গুৰেশ্বৰ মণ্ডল বিজেপি কাৰ্যালয় উদ্বোধন কৰিবলৈ আহিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা উল্লেখযোগ্য যে 2022 17 আগষ্টত আধাৰশিলা স্থাপন কৰিছিল বিধায়ক ভৱেশ কলিতাই কিন্তু উদ্বোধনী অনুষ্ঠানতহে নাম নিদিলে বিধায়ক ভৱেশ কলিতাৰ মঞ্চত থকা বেনাৰতো নাম নিদিলে ভৱেশ কলিতাৰ মঞ্চত উপস্থিত হৈ দুখৰে বহি থাকিল বিধায়কগৰাকী সাংবাদিকে কৰা প্ৰশ্নত ভৱেশ কলিতাই উল্লেখ কৰিছে যে মোৰ সমষ্টি এতিয়া ৰঙিয়া গুৰেশ্বৰ মোৰ সমষ্টি নহয় এতিয়া মাই কনচিল 31 ৰঙিয়া এলএচি গুৰেশ্বৰ সমষ্টি সংগঠনৰ কাম কাজ মই নাচাওঁ গুৰেশ্বৰ এলএচি মই এতিয়া সংগঠনৰ কাম নাচাওঁ অন্যান্য কামখিনিহে মই চাওঁ যিখিনি মোৰ কণ্টিনিউছ কাম আধৰুৱা হৈছে সেইখিনি মই কমপ্লিট কৰাৰ কাৰণে তেওঁলোক কৈ থাকিম অনুষ্ঠানত মোৰ নাম নিদিলেও আক্ষেপ নাই কিয়নো মোক গোটেই ভাৰতৰ মানুহেই চিনি পায় নামটো ভৱেশ কলিতা অলপ জানে মই এতিয়া সভাপতি নহয় মোক আপোনালোকে ওলোটা পোলোটা প্ৰশ্ন নকৰিব সভাপতি নহয় এইবিলাক উল্টা উল্টা প্ৰশ্ন নহয় এনেকৈ কৈ সন্তুষ্টি লভিলে নেকি ক্ৰমতে এলাগি পোৱা বিধায়ক ভৱেশ কলিতাই এতিয়া ৰাজ্যৰ ৰাজনীতিৰ সমান্তৰালভাৱে ৰাজ্যৰ মাজত লাখটকীয়া প্ৰশ্ন উঠিছে